নমস্কাৰ, মই মাধুৰ্য বৰা। আপোনালোক সকলোকে মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু ৱেলকাম জনাইছোঁ। আজি পাতিম সকলো মানুহৰ ডাঙৰ প্ৰশ্ন, আমাৰ যিবোৰ নতুনকৈ উঠি আহিছে, নতুন চাম, তেওঁলোকৰ এটা ডাঙৰ প্ৰশ্ন, আমি ডাঙৰ হৈ কি কৰিম, আমাৰ ভিতৰত কি আছে, কি কৰিব পাৰি। আমি বহুতে ভাবে ডাক্তৰ হ'ম, বহুতে ভাবে ইঞ্জিনিয়াৰ হ'ম, এগাল পইচা পাম, এতিয়া বহুতে ভাবে। কিন্তু আমাৰ জীৱনৰ এটা লক্ষ্য থকাটো অতিকৈ প্ৰয়োজন। লক্ষ্য নাথাকিলে আমি জীৱনত আগবাঢ়ি যোৱা বহু ক্ষেত্ৰত কঠিন হৈ যায়। লক্ষ্যৰ অবিহনে জীৱনটো জঞ্জাল হয়, কিছুমান খেলিমেলি সৃষ্টি হয়। কয় নহয়, লক্ষ্যৰ অবিহনে জীৱনটো শূন্যলৈ পঠিওৱা কাৰডালৰ নিচিনা, যাৰ কোনো ভৱিষ্যত নাই। সেইকাৰণে আমি সৰুতেই এটা লক্ষ্য স্থিৰ কৰি লোৱাটো অতিকৈ প্ৰয়োজন। আমি যিটো বস্তু ভাল পাওঁ, কিছুমানে ছবি আঁকি ভাল পাব পাৰে, ভালকৈ ছবি আঁকে, কিছুমানে গান গাই ভাল পায়, কিছুমানে ডেন্স কৰি ভাল পায়, কিছুমানে কথা কৈ ভাল পায়। আমি আচলতে যিটো দিশ ভাল পাওঁ, যিটো দিশ পাৰোঁ, সেইটো দিশত আমি চেষ্টা কৰিব লাগে। কাৰণ আমি যিটো দিশ ভাল পাওঁ, সেইটো দিশতে যদি আমি পেচা হিচাপে বা সেইটোকে আমি যদি কাম হিচাপে কৰিবলৈ যাওঁ, সেই কামটো আমাৰ কেতিয়াও আমনি নালাগে। এতিয়া চাব, আপুনি এজন ভাল ছবি আঁকে, সৰুৰ পৰা ভাল চিত্ৰকৰ, তাৰপিছতো আপুনি ভাবিছে যে ছবি আঁকি মই কেই পইচানো উপাৰ্জন কৰিম। সেইকাৰণে আপুনি এটা চাকৰি জইন কৰিলে, ডাঙৰ চাকৰি পালে, চাকৰিটো কৰি আছে। কিন্তু চাকৰিটো কৰি আপুনি এদিন আমনি লাগিব। যেতিয়া আপুনি বেলেগৰ পেইণ্টিং দেখিব, তেতিয়া ভাবিব ময়োতো ছবি আঁকিছিলোঁ, মই কিয় এৰি দিলোঁ। কিন্তু আপুনি যিটো কাম ভাল পায়, সেইটো কামেৰে যদি আপুনি কৰি যায়, সেই কামটো আগতকৈ আৰু ভাল হৈ গৈ থাকিব। কাৰণ সেইটো বস্তুটো আপুনি শিকিবলৈ এটা, যিটো কাম আপুনি ভাল পায়, সেইটো কাম যদি আপুনি কৰি যায়, সেইটো আকৌ নতুন এটাৰ পৰা এটা এখোজ এখোজ শিকিবলৈ আপুনি তাত উৎসাহ থাকিব, আনন্দ থাকিব, সেইটো শিকিবলৈ আপোনাৰ মন যাব। কিন্তু আপুনি যিটো বস্তু ভাল নাপায়, যিটো কাৰণ অকল পইচাৰ কাৰণে কৰিছে, সেইটো কামত নতুনত্ব বুলিবলৈ একোৱেই নাই। কাৰণ সেইটো আপুনি কৰিব লাগে, ঘৰখন চলাব লাগে, কৰিছোঁ, তাত আপোনাৰ শিকিবলৈ বা জানিবলৈ একোৱেই নাথাকে। সেইকাৰণে এনেকুৱা এটা কাম কৰক, যিটো কাম আপুনি কৰি ভাল পায়, সৰুৰ পৰা কৰি আহিছে, যিটো কাম আপুনি আনতকৈ অকণমান বেলেগকৈ কৰিব ভাবে। আপুনি ছবিয়ে আঁকক বা গানেই গাওক, যিটো ভাল পায় সেইটোতে আগবাঢ়ক। বাকী দিশবোৰ আপুনি বহুতো বাধা আহিব, কিন্তু সেই বাধা আপুনি নেওচি আপুনি আপোনাৰ জীৱনত আগবাঢ়ি যাব লাগিব। আপুনি শুই থাকি সপোন নেদেখিব। এনেকুৱা এটা সপোন দেখক, যিটো সপোনে শুবলৈ নিদিয়ে। ডাঙৰ মানুহে কৈ গৈছিল এইবোৰ কথা যদি আমি জীৱনত উপলব্ধি কৰোঁ, সেইবোৰ পথে যদি আমি আগবাঢ়োঁ, আমি জীৱনত সঁচাকৈ সফল হ'ম। আচলতে আমি যিবোৰ বস্তু কৰি ভাল পাওঁ, সেইবোৰ গ'লেহে আমি সফল হ'ম। কাৰণ সেইবোৰ শিকিবলগীয়া আমাৰ নতুনত্ব বহুত থাকে। আমি যিবোৰ বস্তু বেয়া নাপাওঁ, কৰিব লাগে কাৰণে কৰিছোঁ, সেইবোৰ বস্তুত আপুনি নতুনত্ব একো নাপায়। আপুনি য'তেই আৰম্ভ কৰিছে তাতে থাকিব। সেইকাৰণে কৈছোঁ, আপুনি যিটো আপোনাৰ নিচা, মানে যিটো আপুনি কৰি ভাল পায়, যিটো আপুনি নিজৰ বেষ্ট দিব পাৰে, সেইটো আপুনি কৰক। পইচাৰ কথা চিন্তা নকৰিব। আপোনাৰ যদি যোগ্যতা আছে, এদিন আপুনি নিজে সফল হ'ব। যিটো কামেই কৰিব, ভালকৈ কৰিব, দৃঢ়ভাৱে কৰিব, দৃঢ় সংকল্প লৈ কৰিব, যাতে সেই কামটো আপুনি পাৰদৰ্শিতা পাই আগবাঢ়ি গৈ থাকে। কেতিয়াও আপোনাৰ কামত কৰিব লাগে কাৰণে কৰিছোঁ তেনেকৈ নকৰিব। আৰু জীৱনত আপুনি যিটো কাম ভাল পায়, সেইটো কামেই কৰক আৰু ভালকৈ কৰক। চাব, আপোনাৰ জীৱনটো ৰঙীন হৈ যাব। কাৰণ আপুনি ভাল নোপোৱাৰ পিছতো যদি বেলেগ ঘৰৰ মানুহে কোৱাৰ পিছত বা বেলেগে কোৱাৰ পিছত যদি সেইটো কাম কৰে, সেইটো কাম অলপ দিন কৰাৰ পিছত আপোনাৰ আমনি লাগিবও পাৰে। সেই কামৰ প্ৰতি আপোনাৰ যিটো ইণ্টাৰেষ্ট, মানে সেই কামৰ প্ৰতি যিটো আকৰ্ষণ, সেইটো নাথাকিবও পাৰে। ইয়াৰ ফলত কামটো আপোনাক বৰিং লাগিব, অশান্তিদায়ক হ'ব, আমনি পাব আপুনি কৰি। তাৰ ফলত আপোনাৰ বহুতো সমস্যাৰ সৃষ্টি হ'ব। মানসিক চাপ পৰিব, আপোনাৰ কামত মন নবহিব। ইয়াৰ ফলত বহুতো দেখিছোঁ, বহুতৰে এইটো সমস্যা বৰ্তমান দেখা যায় যে মানসিক চাপ। ডাঙৰ চাকৰি কৰে, এগালমান টকা পায়, তাৰপিছতো মানসিক শান্তি নাই। কাৰণ তেওঁলোকে নিজৰ যিটো ভাল পায়, সেইটোত আগ নাবাঢ়ি তেওঁলোকে অকল পইচালৈ চাই এটা ডাঙৰ চাকৰি বা ব্যৱসায় আৰম্ভ কৰিলে। ইয়াৰ ফলত তেওঁলোকে কিন্তু পিছত মানসিক শান্তিটো নাপায়। সেই মানসিক শান্তি যদি আপুনি বিচাৰে, আপুনি যিটো কাম ভাল পায়, সেইটোৱে কৰক আৰু ভাল কাম কৰক, সদায় সুখত থাকক, আনকো সুখত থাকিবলৈ দিয়ক। ধন্যবাদ। আৰু আপোনালোকে যদি মোক কিবা সুধিব বিচাৰে, কমেণ্টত সুধিব পাৰে। আৰু আপোনালোকৰ যদি কিবা কুৱেশ্যন থাকে, মোক সুধিব পাৰে। আৰু কিবা যদি ভুল হয়, আঙুলিয়াই দিব, বেয়া নাপাওঁ। ধন্যবাদ।